নমস্কাৰ বন্ধুসকল, আপোনালোকে হয়তো জানেই যে বিশ্ব ক্ৰিকেটৰ আটাইতকৈ ডাঙৰ লীগ হৈছে IPL অৰ্থাৎ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ। যোৱা বিগত 11 বছৰৰ দৰে এইবাৰো IPL অনুষ্ঠিত হ'ব আৰু এইবাৰ পুনৰ বহু নামী দামী প্লেয়াৰ একেটা টিমতে থাকিল আৰু বহু নামী প্লেয়াৰ এইবাৰ চল নহ'ল আৰু বহু নতুন মুখ এইবাৰ দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ ওপৰতে কিছু তথ্য মই আপোনালোকক জনাবলৈ ওলাইছোঁ। গতিকে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমেই মই আপোনালোকক অসমৰ গৌৰৱ অসম টীম তথা ইণ্ডিয়া আণ্ডাৰ-19 হৈ ৱৰ্ল্ড কাপ খেলা ৰিয়ান পৰাগৰ বিষয়ে ক'বলৈ ওলাইছোঁ। এইবাৰ ৰাজস্থান ৰয়েলছে আমাৰ অসমৰ গৌৰৱ ৰিয়ান পৰাগক ক্ৰয় কৰিছে তেওঁ বেষ্ট প্ৰাইজ 20 লাখ টকাত আৰু মই ভাবোঁ ই অসমৰ বাবে আটাইতকৈ গৌৰৱৰ কথা। এইবাৰ মই ক'ব খুজিছোঁ এইবাৰ IPLৰ টপ পেইড দুজন প্লেয়াৰৰ কথা। ইয়াৰে প্ৰথমজন হৈছে ভাৰতৰ এজন লেফ্ট আৰ্ম পেচাৰ জয়দেৱ উনাদকট আৰু তেওঁক ৰাজস্থান ৰয়েলছে ক্ৰয় কৰিছে 8.4 কৰোৰৰ বিনিময়ত। আৰু দ্বিতীয়জন হৈছে ভাৰতৰে এজন আনকেপ প্লেয়াৰ বৰুণ চক্ৰৱৰ্তী, তেওঁক কিংছ ইলেভেন পাঞ্জাবে 8.4 কৰোৰৰ বিনিময়ত ক্ৰয় কৰিছে। এজন আনকেপ প্লেয়াৰ হিচাপে তেওঁ 8.4 কৰোৰ অৰ্থাৎ বহুত টকা পাবলৈ সক্ষম হ'ল, কাৰণ এওঁৰ হাতত স্পিন বলৰ বহুত ভেৰিয়েশ্যনছ আছে আৰু ইয়াৰ বাবে তেওঁ 8.4 কৰোৰত কিংছ ইলেভেন পাঞ্জাবত ভৰ্তি হ'ল। আৰু বিগত বছৰকেইটাৰ দৰে এইবাৰো ক্ৰমে চেন্নাই ছুপাৰ কিংছ, কিংছ ইলেভেন পাঞ্জাব, ছানৰাইজাৰ্ছ হায়দৰাবাদ, কলকাতা নাইট ৰাইডাৰ্ছ, ৰাজস্থান ৰয়েলছ, ৰয়েল চেলেঞ্জাৰ্ছ বেংগলোৰ, মুম্বাই ইণ্ডিয়ানছ আৰু যোৱা বিগত 11 বছৰলৈকে দেলহি ডেয়াৰ নাম লৈ থকা টীমটোৱে এইবাৰ নতুন ৰূপত অৰ্থাৎ দেলহি কেপিটেলছ নামেৰে 2019ৰ IPLত অৱতীৰ্ণ হ'ব। আৰু এতিয়া মই ক'ব খুজিছোঁ এইবাৰ IPLত চেল নোযোৱা কেইজনমান পৃথিৱীৰ বিখ্যাত খেলুৱৈৰ বিষয়ে। ইয়াৰে প্ৰথমজন হৈছে নিউজিলেণ্ডৰ বিধ্বংসী বেটছমেন ব্ৰেণ্ডন মেকুলাম আৰু তেওঁ IPLত 158ৰ এটা ইনিংছো থকা পৰিলক্ষিত হয়। দ্বিতীয়জন হৈছে ইংলেণ্ডৰ পেচ বলাৰ ক্ৰিছ ৱকছ আৰু তৃতীয়জন হৈছে নিউজিলেণ্ডৰ কোৰী এণ্ডাৰছন আৰু 4 নম্বৰজন হৈছে ছাউথ আফ্ৰিকাৰ বিধ্বংসী পেচ বলাৰ ডেল ষ্টেইন আৰু 5 নম্বৰজন হৈছে ছাউথ আফ্ৰিকাৰ এজন বিধ্বংসী বেটছমেন হাছিম আমলা তথা 6 নম্বৰজন প্লেয়াৰ হৈছে ইংলেণ্ডৰ এলেক্স হেইলছ। আৰু মই ভাবোঁ এইবাৰ IPLত তেওঁলোকৰ দৰে বিধ্বংসী বেটছমেন তথা বলাৰসকল চেল নোযোৱাটো এটা সঁচাকৈ বহুত আচৰিত কথা। আৰু বিগত কেইবছৰৰ দৰে এইবাৰ IPLৰ অকশ্যনো চ'ল আনচ'লৰ মাজেৰে পাৰ হৈ গ'ল আৰু 2019 চনত পুনৰ এইবাৰ IPL অনুষ্ঠিত হ'ব আৰু এইবাৰ IPL চেম্পিয়ন কোন হ'ব আপোনালোকে কি ভাবে তলত কমেণ্ট কৰি জনাওক আৰু লগতে আপোনালোকে মোৰ এই চেনেলটো যেন প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক। মই অনাগত দিনত আপোনালোকৰ বাবে আৰু নতুন নতুন ভিডিঅ' লৈ আহিম আৰু লগতে তলৰ ন'টিফিকেশ্যন বেলটো দবাই দিব আৰু আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।